পালেতো আৰু কি হ'ব, বিজেপিনো কি হ'ল, বিজেপিটো কৰা নাই, আছে সময় হ'ব আপোনাৰ 11-12 তাৰিখে আহিব প্ৰাইম মিনিষ্টাৰ, তাৰ পিছতহে ঘোষণা হ'ব, সময় আছেতো, এইটো মাহতে হৈ যাব চব। কংগ্ৰেছৰ বৰ্তমান সময়ত যিটো স্থিতি ভাবে কেনে যে বিৰোধী আপোনালোকৰ ঐক্যটো গঠন হ'বগৈ? কংগ্ৰেছৰ কিবা উপায় আছে নেকি? কংগ্ৰেছে বুজাবুজি নকৰিলে থাকিব তেনেকৈ। বুজাবুজি নকৰিলে আটাইতকৈ ক্ষতি কংগ্ৰেছৰ হ'ব। কংগ্ৰেছৰ হ'বতো, আটাইতকৈ কি ক্ষতি হ'ব? আমাৰতো আমি এজন আছোঁ, আমাৰ কি ক্ষতি হ'ব? ক্ষতি হ'বলৈ কথা নাই, ক্ষতিটো হ'লে কংগ্ৰেছৰে হ'ব যদি বুজাবুজি নহয়। অংক মই দেখা নাই, ৰাজ্যসভাত মই অংক দেখা নাই, তথাপি আমি আলোচনা কৰিম, কাৰোবাক যদি আমি প্ৰতীকীভাৱে যদি দিব লগা হয় দিম, কিন্তু অংক নিমিলে। 3টা চিটে বিজেপিয়ে পোৱা আৰু নিশ্চিতভাৱে তেনেকুৱাই দেখা গৈছে, কাৰণ কংগ্ৰেছে আৰু AIDFটো একেলগে ভোট নিদিব, যিটো অৱস্থা, ৰাজনৈতিক যিটো অৱস্থা, তেতিয়াহ'লেতো আৰু অংক নিমিলেই, প্ৰয়োজনীয় নম্বৰ কোনোপধ্যে পোৱাৰ সম্ভাৱনা নাই। তথাপি এতিয়া কি হয় পলিটিক্সত, কালি কি হ'ব মইতো ক'ব নোৱাৰিম, এতিয়া কথা বতৰা চলিব, তাৰপিছত যদি ক'ৰবাত কোনোবা এজনৰ ওচৰত সকলোৱে আমি ঐক্যবদ্ধ হৈ কেণ্ডিডেট দিব পাৰোঁ, তেতিয়াহ'লে নাম্বাৰ আছে, তেতিয়া নাম্বাৰ আছে, যদি ঐক্যবদ্ধভাৱে দিব নোৱাৰোঁ তেতিয়াহ'লে নাম্বাৰ নাই। এতিয়া ঐক্যৰ কাৰণে আমি চাওঁ, বিধানসভাতো একেই উক্তি হ'ব, ঐক্যবদ্ধ হ'লে ভাল হ'ব। ঐক্যবদ্ধ হ'লে ভাল হ'ব, ঐক্যবদ্ধ নহ'লেতো ভাল নহ'ব, সেইটো সকলোৱে জানে, ৰাইজেও জানে, ৰাইজে সেইকাৰণে কৈ আছে ঐক্য হওক, আমিও বিচাৰিছোঁ ঐক্য হওক, আৰু ঐক্য হোৱাৰ সম্ভাৱনাটো দেখা গৈছে, ঐক্য হ'ব, আৰু ঐক্য হোৱাৰ আমি একদম 100% চিয়'ৰ যে ঐক্য হ'ব।